Hello and welcome back to my YouTube channel আৰু সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো যেহেতু আজি মোৰ অফ ডে হয় আৰু এই অফ ডেটোত মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ লগত মই ক'ত ওলাই যাওঁ কি কৰোঁ দিনটো সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এটা বিশেষ প্লেছত যাম সেই প্লেছটো কি এতিয়াই নকওঁ আপোনালোকে চাই থাকক একেবাৰে শেষলৈকে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে মোৰ যাতে ভিডিঅ'বোৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰে আৰু যিসকলে নতুনকৈ আৰম্ভ কৰিছে চাবলৈ তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে গতিকে বলো ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি ওলালোঁ নিহা মোৰ ৰুমলৈকে আহি গৈছে তাই উবেৰ এখন বুক কৰি পেলাই আৰু এতিয়া যাব ওলাইছোঁ আমি ফুৰিবলৈ আৰু ৰাস্তাতে দেখিলেনে এইজনীৰ ইমানেই বেছি ষ্টাইল তাই বোলে সময়ে নাপালে নেইল পলিচ লগাবলৈ এতিয়া গাড়ীত নেইল পলিচ লগাব ধৰিছে তাকো ৰেড কিমান কি মেটচ কৰি থাকে আৰু মই এইপিনে আৰু জংগলী হৈয়ে থাকিব লাগে সদায় এইৰ লগত পিছে আমি দুজনী ধুনীয়া লাগিছেনে নাই আপোনালোকে কমেণ্ট কৰি জনাবচোন কিমান দিনৰ মূৰত আমি ওলাইছোঁ বহুত দিনৰ মূৰত দিছপুৰ পাইছোঁহে মাত্ৰ আৰু দেখিছে বতৰটো কেনেকুৱা ক'লা কৰি পেলাই আহিছে আৰু এতিয়া যি দেখিছোঁ বৰষুণে দিব আমাৰ ফুৰা প্লেন কি হয় নাজানো ভাবিছিলোঁ অলপমান ফটো চটো উঠিম কিন্তু নহ'ব যেন লাগিছে পূৰা ক'লা কৰি আহিছে আমিতো এনেকৈ বৰষুণ আহি গ'ল কথা পাতিহে আছিলোঁ বৰষুণ আহিয়ে গ'ল আৰু যোৰাবাটৰ এই ৰাস্তাৰ এইখিনি ইমান বেছি পানী হৈছে এতিয়া ভয়ে লাগিছে গৈ পাওঁনে নাপাওঁনে আধাৰ পৰা আমি ফুৰি আহিব লাগে গাড়ীখন আগপিনে নাযায় এতিয়া কি কৰা যায় প্ৰভু আৰু বৰষুণ এইদৰে চাই মই গৈ আছোঁ আৰু যিহেতু মই বেছি বৰষুণ ভাল পাওঁ আৰু সেইকাৰণে ইমানো বেছি বেয়া লগা নাই মোৰ তাইৰ খং উঠিছে বাৰু মই বহুত বেছি হেপ্পী হৈ গৈছোঁ আৰু এইপিনে দাদাই কৈ আছে যে কি কৰা যাব কাৰণ পানী হ'লে আগপিনে গাড়ীখন নাযাব আমি ৰিটাৰ্ণ আহিব লাগিব চাগে আৰু এইজনে শুনি পেলাই খং আৰু ফাইনেলি আমি আহি পালোঁ স্প্ৰিং ভেলী ৰিজৰ্ট আৰু বৰষুণৰ কাৰণে সন্মুখখিনি দেখুৱাব নোৱাৰিলোঁ আৰু আমি এইদৰে ভিতৰলৈ দুয়োগৰাকী সোমাই আহিলোঁ আৰু আমি আহি পাইছোঁ কিন্তু ইমান বেছি বৰষুণ থাকে আপোনালোকে নাই আৰু বহুত বেছি বৰষুণ আৰু মই এনেকৈ আছোঁ মিৰৰ চেল্ফি উঠিলোঁ কেইটামান আৰু এইদৰে বৰষুণ দি আছে আৰু দুয়োটাই বোলে বেহেন চুগলি কৰে ইষ্টাৰা আমি দুটাই মানে আৰু ভিতৰত গুচি গ'লোঁ কথা পাতিবৰ কাৰণে বহুত কথা থাকে যেতিয়া স্কুলৰ ফ্ৰেণ্ডজনী আপুনি লগ পায় আৰু আমি দুটা একদম সৰুৰ পৰা একেলগে পঢ়া অংকুৰৰ পৰা একেলগে পঢ়িছোঁ গতিকে কথা কিমান বেছি হ'ব পাৰে বহুত দিন লগ নাপালে এবাৰ ভাবি চাওক আৰু তাই কিবা কিবি কৈ আছে তাইৰ নিজৰ কাহিনী আৰু তাইৰ কাহিনী কিমান থাকে তাই নিজে নাজানে তাই বোলে ব'ল খানা এটা খাই দিওঁ গতিকে খানা খাবৰ কাৰণে ভিতৰত আহিলোঁ আৰু গম পালোঁ যে এইখন 5 ষ্টাৰ হৈছে আমি গম পোৱা নাছিলোঁ দুয়োটাই গতিকে প্ৰাইচবোৰ দেখি মোৰ মূৰটো গৰম হৈ গ'ল আৰু তাইক লাহেকৈ ক'লোঁ যে নিহা তয়ে চা কি হয় প্ৰাইচটো আৰু কি অৰ্ডাৰ দিবি গতিকে তাই যিহেতু মোক পাৰ্টি দিম বুলি কৈছিলে ইমান বেছি খৰচ কৰাবও মোৰ বেয়া লাগিলে গতিকে মই ক'লোঁ যে তই ইমান খৰচ কৰিব নালাগে মই তোক অকণমান দি দিম গতিকে কিবা এটা দি দিয়ে আৰু দুয়োটাৰ হোৱাকৈ শেষত চাই তাই ডিচাইড কৰিলে যে আমি পাস্তা আৰু ফিছ ফিংগাৰ অৰ্ডাৰ দিম আৰু তাৰ লগত ফ্ৰেঞ্চ ফ্ৰাই আছেই যিহেতু হৈ যাব দুয়োটাৰে গতিকে আমি সেয়াই অৰ্ডাৰ দিলোঁ আৰু আচৰিত যে তাইৰ মানে হাতত চব বস্তুৰ চলিউশ্যন থাকে গতিকে তাইৰ লগত থাকিলে মোৰ টেনশ্যন একদমেই নাই আৰু দুয়োটা খোৱাত বহি গ'লোঁ দুয়োটা খাব ওলাইছোঁ আৰু সোনকালে খাই পেলাই যাব লাগিব কাৰণ তাইৰ নাইট ডিউটি আছে তাৰ টেনশ্যনো হৈ আছে যোৰাবাটত যদি আৰু পানীৰ কাৰণে আমি দুটাই যাব নোৱাৰোঁ কি হ'ব দুয়োটাৰে মোৰ টেনশ্যন নাই কিন্তু তাইৰ অকণমান টেনশ্যন বেছি হৈছে যে তাইৰ ডিউটি তাইক সময়মতে গৈ পেলাই পাবনে নাই যাওঁ আৰু এতিয়া নিহা আৰু আমি এতিয়া গাড়ী ৰখি আছোঁ ইয়াতে এণ্ট্ৰিটো ফ্ৰী হয় বাট খোৱাৰ টাইমত পইচাটোতো দিবই লাগিব এণ্ট্ৰি ফ্ৰী হ'লেও আৰু নিহা আৰু মোৰ হৈ গ'ল এতিয়া গাড়ী ইয়াৰে পৰা যায় তললৈকে বহুত উঠিব লাগে ওপৰত যিহেতু পাহাৰৰ ওপৰত হয় এতিয়া তললৈকে যাম আমি দুটা আৰু তাৰপিছত গুচি যাওঁ কি হয় নাজানো আৰু যোৰাবাটত গাড়ীখন অহাই নাইচোন কোনখন বা গাড়ী আৰু দুয়োটা গাড়ীত বহি ল'লোঁ আৰু তললৈ গৈ আছোঁ কাৰণ পাহাৰৰ ওপৰত হৈছে তললৈকে নমাই আনি আছে আমাক এয়া
লৈছোঁ বুক কৰিলোঁ আৰু এতিয়া যাম কেতিয়া আহি পায় তাই ইমান বেছি বেয়া নিজে আৰাম কৰিবৰ কাৰণে মোক আগপিনে বহিব দিছে ড্ৰাইভাৰজনৰ লগত আৰু এতিয়া গৈ আছোঁ এনেকৈ আৰু মাজে মাজে কিবা কিবি উল্টা পুল্টি কথা কয় মোক কামুৰি আছে তাই আৰু তাৰ মাজতে এই জামডাল এতিয়া গুৱাহাটী নাপাওঁ এনেকুৱা টাইপৰ মোৰ লাগিছে ইমান জাম আজি কাৰণ যাওঁতে আমি পানী পাইছিলোঁ সেই পানী এতিয়া শুকাইছে যদিও পূৰা একদম বোকা হৈ আছে ৰাস্তাটো আৰু মানুহৰ মানে যাবৰ কাৰণে প্ৰব্লেম হৈ গৈছে অকণমান আগবাঢ়োঁ আকৌ যাম এই জামৰ মাজে মাজে কিবাকৈ আৰু ওলালে হয় আৰু টেনশ্যন হৈ গৈছে তাইৰো টেনশ্যন মোৰো টেনশ্যন আৰু এনেকৈ দুয়োটা মানে দুখ মনে পেলাই বহি আছোঁ আৰু ফাইনেলি জাম কমিলে আৰু আমি গুৱাহাটীলৈ গৈ আছোঁ আৰু জাম নহ'ব লাগে আৰু সোনকালে ঘৰ গৈ পালে হয় আৰু কাৰণ তাইলৈ টেনশ্যন হৈ গৈছে মোৰো আৰু আমি আহি পালোঁ এতিয়া ৰুমত যাওঁ ৰুমত গৈ পেলাই ফ্ৰেছ হওঁ তাতে থাকি দিবি ন একো নাই থাকি দিবি যাব লগা নাই তাই যাব তাইৰ নাইট ডিউটি আছে 8টাৰ পৰা ডিউটি আছে গতিকে উপায় নাই বেচেৰীজনী যাব লাগিব আৰু ময়ো যাওঁ এতিয়া ৰুমত এয়া আছিল মোৰ ভিডিঅ'টি যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই লাভ ইউ অল